মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আজি এই যে অবৈধ বেদখল উচ্ছেদ কাৰ্য চলিছে মহামান্য আদালতৰ নিৰ্দেশত আমি স্বাগতম জনাইছো। অসমৰ গৰিয়া মৰিয়া দেশীসকল প্ৰতিজন লোকৰে এই উচ্ছেদৰ প্ৰতি সমৰ্থন আছে আৰু তাৰ লগে লগে আমি এই যে আমচু নামৰ যিটো সংগঠন সেই সংগঠনটোক আমি সকীয়াই দিছো যে অসম আন্দোলনত বিৰোধিতা কৰি জন্ম হোৱা এটা সংগঠন এনআৰচিৰ সময়ত বৰপেটাত ভয়ংকৰ কাণ্ড সংঘটিত কৰা এটা সংগঠন। এই সংগঠনে মুছলমান বুলি কৈ অসমৰ গৰিয়া মৰিয়া দেশীসকলক বক্তব্যত অন্তৰ্ভুক্ত কৰি নাৰাখে। সদায় প্ৰবচনকাৰী মুছলমানৰ হৈ মাত মতা এই সংগঠনটো অসমৰ সকলো মুছলমানৰ হৈ মাত মতাৰ কোনো অধিকাৰ নাই। আজি যি উচ্ছেদ কাৰ্য চলিছে এই উচ্ছেদ কাৰ্য অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে আৰু এই যি অবৈধ বেদখল চৰণীয়া পথাৰ অবৈধ চৰণীয়া পথাৰ তাৰপিছত আপোনাৰ কি বুলি কয় বনাঞ্চল এই যিবিলাক বেদখল চলিছে এই বেদখল কিন্তু ক'বলৈ গ'লে আজিৰ নহয়, এয়া পৰিকল্পিত ষড়যন্ত্ৰ। মৌলানা ভাসানীৰ দিনতে এই পৰিকল্পনা ৰচনা কৰা হৈছিলে, নিৰ্দেশনা দিয়া হৈছিলে প্ৰতিগৰাকীক এই বনাঞ্চল আৰু খালী ঠাইসমূহ দখল কৰাৰ কাৰণে সম্পূৰ্ণ জনগাঁথনি পেলাই সম্পূৰ্ণ জনগাঁথনি সলনি কৰি অসমখনক বাংলাদেশৰ লগত চামিল কৰা সেই সময়ত পূব পাকিস্তানৰ লগত চামিল কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিলে আৰু সেই ষড়যন্ত্ৰ মই ভাবো যে পৰৱৰ্তী পৰ্যায়ত যিসকল এই প্ৰবচনকাৰী মুছলমানৰ হৈ প্ৰবক্তা হৈ থকা যিবিলাক তেওঁলোকৰ যিবিলাক বুদ্ধিজীৱী তেওঁলোকৰ যিবিলাক দল সংগঠন এই দল সংগঠনবিলাক এই ষড়যন্ত্ৰত লিপ্ত হৈ আছে। গতিকে ইয়াৰ পৰিকল্পিত ষড়যন্ত্ৰ অসমৰ সমূহ খিলঞ্জীয়া ৰাইজ ইয়াৰ বিৰুদ্ধে মাৰবন্দী থিয় দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে তেওঁ ঘোষণা কৰিছে যিসকল খিলঞ্জীয়া লোক তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়া হ'ব আৰু যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোককো ডিচিৰ জৰিয়তে আবেদন কৰিবলৈ কোৱা হৈছে। কিন্তু এইখিনিতে আমি এটা কথা কওঁ যে অবৈধ ভূমি বেদখল কৰাৰ প্ৰৱণতা অসমৰ খিলঞ্জীয়া মানুহৰ নাই, আমাৰ গৰিয়া মৰিয়া দেশীসকলৰো নাই। তথাপিও দুৰ্ভাগ্যজনকভাৱে যদি কোনোবা ইয়াত জড়িত হৈ আছে অতি কম সংখ্যক হয়তো জড়িত হৈ থাকিব পাৰে, আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে তেওঁলোকৰ বংশবৃক্ষ চালি জাৰি চাই তেওঁলোকক খিলঞ্জীয়া হিচাপে সুৰক্ষা দিয়াৰ কাৰণে বা ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছো। প্ৰথম কথাটো হৈছে কি যে ভাৰতীয় সংবিধানৰ গণ্ডিত যিসকল ভাৰতীয় নাগৰিক হিচাপে যিসকল পৰিচালিত হৈছে ধৰক এনআৰচি যিসকলৰ আছে 1951 চনৰ আগৰ যিসকল লোক ভাৰতবৰ্ষত স্থায়ীভাৱে বসবাস কৰি আছে, গতিকে তেওঁলোকক নাগৰিক হিচাপে তেওঁলোকে নিশ্চিতভাৱে অধিকাৰ পাবই। আৰু খিলঞ্জীয়া বুলি কোৱাৰ লগে লগে এনেকুৱা কথা নহয় যে এনআৰচিত নাম থাকিলেই খিলঞ্জীয়া হ'ব। ভাৰতীয় নাগৰিক এজন খিলঞ্জীয়া নহ'ব পাৰে কিন্তু তেওঁ ভাৰতীয় নাগৰিক হ'ব পাৰে, কাৰণ অসম চুক্তি 1971 চনলৈকে ভাৰতীয় নাগৰিকত্ব দিছে। এনআৰচি 1951 চনৰ এনআৰচি আপডেশ্যন কৰা হৈছে, উন্নীতীকৰণ কৰা হৈছে। গতিকে তেনেকুৱা স্তৰত ভাৰতীয় নাগৰিক হিচাপে দিব পাৰে, কিন্তু খিলঞ্জীয়া বুলি ক'লে আমি নাভাবো যে এনআৰচিত নাম থাকিলেই যে খিলঞ্জীয়া হ'ব সেই কথাটো আমি নাভাবো। যে অসমৰ যিসকল ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছে, বিভিন্ন জাতি জনগোষ্ঠী ঐতিহাসিকভাৱে আছে, আমি তেওঁলোককে আমি খিলঞ্জীয়া বুলি ভাবো।